সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। পূজাত কি ল'লে কোনে কোনে? মই এটা গিফ্ট পালোঁ। ভণ্টিয়ে মোক গিফ্ট এটা দিছে। 3, 2, 1 এইটো আনবক্সিং কৰিম আৰু ইয়াত কি আছে চাম। তাৰ কাৰণে লাগিব এখন চুৰি, যিখন এইখন। কি আছে কিমান It is on mobile. Redmi Note 9 Pro Max. Wow. নহয়, ইয়াত কিবা কিবি আছে চাম। ইয়াত ভাল কৰিছে, মোবাইলটো মাজত দিছে। চেমচাঙে একদম মোবাইলটো একদম ওপৰতে দিয়ে। তাৰপিছত এইটো কেনেকুৱা কি পাছত চাম। এটা USB-C টাইপ কেবল আৰু এডাল 33 watt ফাষ্ট চাৰ্জাৰ। ইয়াত কি আছে চাওঁ। এডাল চিম ইজেক্টৰ পিন আৰু ভাল এখন কি এখন ইউজাৰ গাইড। আৰু ভাল কথাটো হৈছে ইয়াত এটা ট্ৰেন্সপাৰেণ্ট কভাৰ দিছে। অৰোৰা ব্লু কালাৰ চাইনিং। আৰু ইয়াত আছে গৰিলা গ্লাছ 5ৰ প্ৰটেকশ্যন। বেক গ্লাছ আছে। ফিংগাৰপ্ৰিণ্ট চেন্সৰ ছাইডত আছে। আৰু ইয়াত কি কি আছে বক্সটোত চাই লওঁ, নাজানো একো। गिफ्ट है 6GB रैम 64GB इंटरनल स्टोरेज USB-C टाइप वारंटी कार्ड सॉफ्ट केस एवं पालुए। সকলো সেটআপ কৰি ললো আৰু স্পেচিফিকেশনবোৰ জানি ললো। ইয়াত আছে স্নেপড্ৰেগন 720G অক্টা-কোৰ প্ৰচেছৰ, এণ্ড্ৰইড ভাৰ্চন 10, ছাপোৰ্ট কৰে IR ব্লাষ্টাৰ আৰু ছাপোৰ্ট কৰে এলেক্সা। আৰু ইয়াত আছে গুগল মেপতকৈ বেছি একুৰেট ইণ্ডিয়ান GPS টেকন'লজি নেভিক। ইয়াত আছে 5020 mAh বেটাৰী আৰু 6.67 ইঞ্চৰ ফুল HD+ IPS LCD ডট ডিছপ্লে। ফিংগাৰপ্ৰিণ্ট ছেটআপ কৰিলোঁ কোনোমতে। আৰু ইয়াত অকণমান প্ৰব্লেম হ'ল, ফিংগাৰপ্ৰিণ্ট বহুত ফাষ্ট হয়। টাচ কৰাৰ লগে লগে ৰেছপণ্ড কৰে, মজা। ইয়াত হেভি গেমিং কৰিব পৰা যাব, কাৰণ 720G এটা ভাল প্ৰচেছৰ। যিহেতু মই গেম নেখেলোঁ, গতিকে মই গেমিং কৰি দেখুওৱা নাই। এতিয়া আহোঁ কেমেৰাৰ চেপ্টাৰটোলৈ। ইয়াৰ বেকত আছে কোৱাড কেমেৰা ছেটআপ, 64 মেগাপিক্সেলৰ মেইন কেমেৰা, য'ত আছে চেমচাঙৰ GW1 চেন্সৰ, 8 মেগাপিক্সেলৰ আল্ট্ৰা ৱাইড কেমেৰা, 5 মেগাপিক্সেলৰ মেক্ৰ' কেমেৰা আৰু 2 মেগাপিক্সেলৰ ডেপ্থ কেমেৰা। আৰু ফ্ৰণ্টত আছে 32 মেগাপিক্সেলৰ ইন ডিছপ্লে কেমেৰা। ফটো কেপচাৰ আৰু ভিডিঅ' ৰেকৰ্ডিঙৰ বাবে ইয়াত বহুতো মোড দিয়া আছে আৰু 4K ভিডিঅ' ইয়াত ৰেকৰ্ড কৰিব পৰা যায়। কেইখনমান ফটো আপোনালোকলৈ আগবঢ়াইছোঁ। ইয়াত এটা কথা ভাল লাগিল, স্ক্ৰীন ভৰ্তি কৰি ইয়াত কোনো অদৰকাৰী এপ্লিকেশ্যন দিয়া নাই। আৰু গিফ্টটো ভাল লাগিছে। আৰু মোবাইলটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব।